স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ। আজি যিহেতু দেওবাৰ, মই অকণমান দেৰিলৈকে শুইছোঁ আৰু ৰাতিপুৱা এতিয়া 9টা বাজিছে। উঠোৱা দেখিছোঁ যে মোৰ চকু দুটা পূৰা ফুলি আছে, যিহেতু মই দেৰিলৈকে শুলোঁ আজি। আৰু আমাৰ মেকুৰী পোৱালিটো এতিয়ালৈকে উঠাই নাই, তাক 2-3বাৰ জগাইছোঁ, মৰম লগাকৈ শুই আছে। আৰু ঘৰৰ পিছফালৰ অমিতাজোপাৰ পৰা এটা অমিতা পাৰি আনিলোঁ, আনি পেলাই অমিতাটো কাটিলোঁ। অমিতা খালে হেনো ভাল। তাৰপিছত অমিতাটো বহুত পকা ওলালে, এনেকৈয়ে খাব লগা হ'ল আৰু ৰুচিটা ধৰি দিলোঁ। ৰুচিটা মই খাবলৈ ল'লোঁ। তাৰপিছত মই চাহ বনালোঁ। মা ক'ৰবালৈ যাবলৈ ওলাই আছিলে, মই মাকো চাহ একাপ দিলোঁ। প্ৰথমতে অকণমান ইগন'ৰ মাৰি আছিলে ফোনটোকে লৈ থাক বুলি, কিন্তু তাৰপাছত মোৰ চাহকাপ যে এৰি থৈ যাব নোৱাৰিলে। মৰমৰ মাজনীয়ে চাহ খালে আৰু পুচিয়ে মিয়মিকৈ চানা বিচাৰি আছে। ময়ো কাম বন কৰি গা ধুলোঁ আৰু গা ধুই পেলাই মোৰ বহুত ভোক লাগিছিলে। ভোক লগাৰ কাৰণে মই গৈ ভাত খালোঁ। ভাতত মায়ে বনাইছিলে জিকা ভাজি আৰু এনেকৈ মই ভাতকেইটা খালোঁ। তাৰপিছত মই অকণ লিখা কাম আছিলে, লিখিলোঁ, কিন্তু গৰমহে যি পৰিছিলে আজি, গতিকে মই আধাতে লিখি আহিলোঁ। আহি পেলাই মই মুখত অলপ গাখীৰৰ ক্ৰীম লগাইছিলোঁ গুটি হোৱাৰ কাৰণে, কিন্তু পিছফালৰ পৰা মোক বেকগ্ৰাউণ্ড মিউজিক দি আছিলে যে যিমান ক্ৰীম লগালেও মোৰ গুটি ভাল নহয়। কিন্তু মই হাৰ নামানো। তাৰপিছত মোৰ বগাই হৈ গ'লিছোঁ। নাই মোৰ বগা হোৱা নাই, মই ফিল্টাৰ ইউজ কৰিছিলোঁ আৰু ৰ'দটোও বৰ ধুনীয়াকৈ পৰি আছিলে পিছফালে আমাৰ পুখুৰী পাৰত। এইটো আমাৰ পুখুৰীটো। তাৰপিছত আমাৰ পিছফালখন মানে ঘৰৰ বাৰীখন এইখন হৈছে, তাত নাৰিকল নহয়, তামোল গছ আছে, পাণ গছ, এনেকৈ কিবা কিবি অলপ আছে। কিন্তু মোৰ ভিতৰলৈ যাব ভয় লাগে, জংঘল হৈ আছিলে, অলপ সাপ চাপ থাকিব পাৰে, সেইকাৰণে নাই যোৱা। এনেকৈ দেখাইছোঁ। আৰু এইটো আছে আমাৰ পুখুৰী। এইখিনি ঠাণ্ডা পৰি থাকে, যেতিয়া বেছি গৰম হয় আমি ইয়াতে প্ৰায় বহোঁ আহি পেলাই। পুখুৰীটো দেখিও ধুনীয়া লাগে। আৰু এইটো ৰাস্তাৰে, এইফালৰ ৰাস্তাটোতেই আমি পথাৰো যাওঁ, পথাৰো অহা যোৱা কৰোঁ কেতিয়াবা। কিন্তু অকলে দুপৰীয়া টাইমত থাকিব ভয়ো লাগে, যিহেতু সাপ চাপ থাকে। একেলগে মানুহ থাকিলেহে থকা হয়। আৰু আজি আহিছোঁ এনেকৈ। আজি যিহেতু গৰম পৰিছে, আমি আজি ইয়াতে সময়কণ অলপ পাৰ কৰিলোঁ। তাৰপিছত মই খুৰীহঁতৰ ঘৰত আহি পেলাই গৰম যদিও একাপ স্পেচিয়েল চাহ খালোঁ। তাৰপিছত খুৰীয়ে বস্তু এটা অৰ্ডাৰ কৰিছিলে, হেনো চাবোন বনোৱা, ঘৰতে চাবোন বনাব পাৰি এই বস্তুটোৰ সৈতে। মই প্ৰথমবাৰ দেখিলোঁ, আগতে মই দেখা নাই, গতিকে খুৰীয়ে বনালেহে গম পাম আৰু, যিহেতু প্ৰথমবাৰ এবাৰ দেখিছোঁ। মিছ'ৰ পৰা অৰ্ডাৰ কৰিছে চাবোন বনোৱা। কেনেকৈনো বনাই মই চালেহে গম পাম। আৰু ইয়াৰ দামটো হৈছে 179। আৰু খুৰীয়েতো ঘৰতে এল'ভেৰা, নিমপাত এনেকৈ বনাম বুলি কৈছে। তাৰপিছত আমি তিয়ঁহ খাম বুলি ভাবিলোঁ, আৰু তিয়ঁহৰ কাৰণে আমি জলকীয়া ছিগিলোঁ গছৰ পৰা। আমাৰ ঘৰতে আছিলে গছজোপা, তাৰ পৰাই ছিগিলোঁ। আৰু গছজোপা আমাৰ বৰ্তা এজনে ৰুইছিলে, কিন্তু তেওঁ এতিয়া আমাৰ মাজত নাই আৰু, মানে কেইটামান হৈছে। পৰহি দিনা তেওঁ দহা গৈছে, গতিকে তেওঁ য'তে আছে শান্তিত থাকক। তেওঁ আমাৰ মাজত নাই যদিও আমি তেওঁৰ জলকীয়া খাই আছোঁ, গতিকে তেওঁ য'তে থাকে ভালকৈ থাকক যাতে। আৰু খুৰীয়ে তিয়ঁহ কাটিলে, তিয়ঁহ কাটাৰ পিছত জলকীয়া, নিমখ এনেকৈ দি পেলাই লৰাই দিলে। চিম্পুলকৈ বনাইছোঁ আৰু জ্বলা হৈছিলে খাবলৈ, কিন্তু ভাল লাগিলে খাই। তাৰপিছত অকণমান আবেলি ওলাই আহিলোঁ। ওলাই আহি পেলাই আমাৰ ঘৰলৈ যোৱা ৰাস্তাটোতে ফুল আছিল, তাতে বহিলোঁ। বহি পেলাই মানুহজনো কোনো অহা যোৱা কৰা নাছিল সেইখিনি সময়ত, গৰু আনিব গ'ল যিহেতু সকলো। ফুলবোৰ ঘৰতে ফুলি আছিলে। আৰু এনেকৈ আজি দিনটো ব্যস্ত অব্যস্ত তাতে পাৰ হ'ল, আৰু বেলৰ যুঁচেৰে দিনটো সমাপ্ত। আকৌ লগ পাম অন্য এটা মিনি ভ্লগত। তেওঁলোকে বাই বাই।